এনেকৈ ৰাতিপুৱা বন্তি গছ জ্বলোৱা হৈ গ'ল আৰু এয়া সকলোবিলাক দেখাই যাম আপোনালোকক। মই আৰু ডেক'ৰেশ্যনটো কৰি দিলোঁ। এয়া চাওক, দেহা বাৰ্থডে যেনেকৈ ডেক'ৰেশ্যন কৰিলোঁ ইয়াতো তেনেকৈ ডেক'ৰেশ্যনটো কৰিলোঁ। এয়া কেনেকুৱা লাগিছে আপোনালোকে জনাব। বৰ বেছি বিশেষকৈ নাজানো, তথাপিও সৰু সুৰাকৈ জানো যিহেতু কৰি দিছোঁ। এনেকৈয়ে সজাই দিলোঁ। এয়া মামী বাহিৰত ৰৈ আছিলে। বেছিকৈ বেলুন দিয়া নাই, এটা এটাকৈ দি মালা দি দিছোঁ ওপৰে ওপৰে। এয়া ওপৰতো দেখিছিলে বাবুৰ বাৰ্থডে। এতিয়া ভণ্টিজনী বাৰ্থডেৰ কাৰণে অকণমান সজাই দিলোঁ। আৰু জানেই বাৰ্থডে বুলি নক'লে নহ'লে ভাল নালাগে। আৰু এইপিনে আকৌ আমাৰ বনাই কোনাই হৈ গৈছে আধা আধি। এয়া মাংসৰ চব্জি আৰু এয়া বিলাহী, এয়া কেঁচাকৈ বনাবলৈ আছে আৰু ড্ৰাই কৰিব এইটো। এয়া ভাজি, এয়া এনেকৈ সকলোবিলাক কাটি ৰখা হৈ গৈছে। এয়া আকৌ সজাই মেলি হোৱাৰ পিছতে আকৌ দেহাৰ লগত মাৰি গ'ল আৰু কেক 3টা দেখাই দিলোঁ আপোনালোকক। তাৰে আকৌ মাজতো আমি দিছোঁ দেই। এয়া আমাৰ আকৌ ছাৰে বাৰ্থডে কেক জ্বলাবৰ কাৰণে এয়া জ্বলাই দিছে। আমাৰ দেহা মাহীয়েকৰ বাৰ্থডে বুলি নকয়, মোৰে বাৰ্থডে বুলি কৈ আগতেই আছেগৈ। এয়া এতিয়া আকৌ ভয় কৰিছে। এয়া হ'ল কাষতে থকাটো আমাৰ মামাৰ ল'ৰা হয়। তাই আকৌ প্ৰথমে ভিনীহিয়েককে খুৱাই লৈছে আৰু ভিনীহিয়েকৰ পৰা সেৱা লৈছে। এয়া ময়ো গ'লোঁ আকৌ মাজতে তাইক কেক অকণ খুৱাই দিম বুলি। এয়া ভিনীহিয়েকে লগাই দিছে, দেখিছে নহয়। ময়ো অকণমান খুৱাই দিলোঁ আৰু লগতে লগাই দিলোঁ গালতে। আমাৰ আকৌ বেটাই ডাঙৰ কেকটো কাটিম বুলি কৈছে, মাজৰ থকাটো। এয়া দেহাই হাঁহিছে। এয়া হ'ল দিবাশ্ৰীৰ ফ্ৰেণ্ডবিলাক আহিছে ইয়াত। এতিয়া আকৌ ভয় কৰিছে, স্প্ৰে মাৰি দিছে। এনেকৈ কেক 2টা 3টাই কেক কটা হৈ গ'ল এনেকৈ। এয়া তাই লগৰবিলাকক সকলোকে খুৱাই দিছে অলপ অলপকৈ। একেবাৰে বাৰ্থডে গালে হাঁহি ক'বই নোৱাৰে। বহুত বেছি মানুহ মাতা নাই, কম মানুহ। এয়া আমাৰ বেটাক আকৌ তাৰ ফ্ৰেণ্ড এজনে খুৱাই দিছে। খং কৰিছে খুৱাই দিয়াৰ কাৰণে সি। এয়া আমাৰ মামী আৰু এয়া তাইৰ লগৰবোৰ। মামীয়ে আকৌ কৈছে মোক নোখোৱাবি। এইজনী হ'ল দেৱাশ্ৰীৰ লগৰ ছোৱালী। এয়া দেখিলে ন, তাইকো কেক অকণমান খুৱাই দিলে। আৰু এইজনী তাইৰ ফ্ৰেণ্ডছে হয়। এয়া ফটো মাৰি আছে এফালে সিহঁতে। এয়া দুইজনে ইজনীক খুৱাই দিছে। এইকেইটা আকৌ আমাৰ ধুনু অহা যোৱা কৰি আছে। এটা কেক কাটিব থাকিলে এইটো কেক কাটিবৰ কাৰণে আহিছে। আৰু এয়া মোক আকৌ এইফালে ভাগ কৰি দিবৰ কাৰণে এটা কেক ভিতৰত লৈ যোৱা হ'ল। এয়া দেখিছে নহয়। বিশেষ ভিডিঅ' নবনালোঁ বেছিকৈ।
এয়াই বনালোঁ, আপোনালোকক এয়াই দেখাই দিছোঁ। এয়া মই মামী আকৌ, এয়া আমাৰ আকৌ ভিনিয়েকে তাইক গিফ্ট দিছে, বাৰ্থডে গিফ্ট। আমাৰ দেহাক আকৌ বাৰ্থডে কেকটো ইটো কাটিব লাগে, এইটো কাটা নাই যিহেতু এইটো কেকো কাটি দিব লাগে বুলি কৈছে। এয়া কাটি দিছে। আৰু শেষত আকৌ ইহঁতে যাব ওলালে, তাৰ কাৰণে 2 কপিমান ফটো মাৰি ল'লে। আৰু লগতে আমি কেইটা মাৰিলোঁ, মামী আৰু ওচৰে আমাৰ বাইদেউ এজনী, সকলোবিলাকে ফটো মাৰি ল'লোঁ এনেকৈ। এয়া মামী আৰু মই দিবাচীৰ লগত মাৰিলোঁ, আৰু এয়া ভিনিয়েক, দিবাচী, মই তিনিওটা মাৰিলোঁ। ল'ৰা আকৌ ফটো মাৰি বেয়া পায়, যিহেতু নাছিলে, গতিকে ফটো মাৰিব লৈ আনিলোঁ। যিহেতু খং কৰি পিনি 2 কপিমান ফটো উঠিলে। ইহঁত দুটাই কেক কাটিব লৈছিলে, চাওকচোন এয়া ধুনীয়া লাগিছে নহয়নে? মোৰ কিন্তু বিৰাট ধুনীয়া লাগিছে। এয়া দিবাচীটোৰ কেক কাটা দিছে তাক। এনেকৈ পোৱালীকেইটাক লৈও মাৰিলোঁ 2 কপিমান, ভাল লাগিলে। এয়া যাবৰ সময়ত আকৌ ময়ো 1 কপি ইয়াৰ লগত মাৰি ল'লোঁ। এয়া মামী মই মাৰি আছোঁ 2 কপিমান। তেনেকৈ ফটো নাছিলে মামীৰ লগত, গতিকে এয়া আকৌ তাইৰ লগৰবিলাকে মাৰিছিলে ফটো। এয়া আমাৰ দেহা বহুত উৎপাত, কি ক'ম আৰু। মাহীয়েকৰ বাৰ্থডে বুলি ক'বলৈ নিদিয়ে, তাৰে বাৰ্থডে বুলি কয়। আৰু মোৰ মাতটো কিয় এনেকুৱা লাগিছে, চৰ্দি লাগি আছে তাৰ কাৰণে। এয়া দেখিলে নহয়, মাৰি ল'লোঁ আমিও দুটাই। এনেকৈ মাৰিলোঁ অলপমান ফটো। আৰু এয়া আকৌ গিফ্ট আনবক্সিং কৰিলোঁ। আপোনালোকক আনবক্সিং কৰা দেখা নহ'ল, যিহেতু দিবাচী আগতেই কৰিলে। এতিয়া দেখিছে, এয়া এটা লগৰে দিছে। আৰু এয়া দিছে, খাৰু দিছে। বৰ বেছি বিশেষ মানুহ মাতা নাই, তাৰ কাৰণে গিফ্ট ইমান কৰোঁ, গিফ্টৰ কাৰণে মাতা নাই। জাষ্ট মানুহ মানে নিজৰ ফ্ৰেণ্ডৰ হিচাপে মাতিব লাগে, মাতিছে। গিফ্টৰ আঘাতটো কোনো বাৰ্থডে নাপাতে নহয়নে বাৰু? এয়া যে আকৌ ডিঙিত পিন্ধিবৰ কাৰণে দিছে, নামটো বৰ বিশেষকৈ নাজানো। এইডাল ভালেই লাগিছে মোৰ। এয়া আকৌ এযোৰ চেণ্ডেল উঠিছে, তাৰ লগৰ এজনী উঠিছে। আমাৰ মামা ল'ৰাই আকৌ খেলি আছে চেণ্ডেলযোৰ পিন্ধি, দুটাকে পিন্ধিব লাগে। আৰু বেছিকৈ ইণ্টাৰেষ্টিং বস্তু এটা উঠিছে, দেখাই দিম আপোনালোকে চাব। এইটো কিমান ভাল লাগিছে চাওকচোন, বহুত ভাল লাগিছে মোৰ। ফটোতে বহুত ভাল লাগিছে, ওচৰততো আৰু বহুত। চেণ্ডেলযোৰ আকৌ ওপৰতে দলিয়াই দিলে। এয়া আকৌ আমাৰ ফালৰ পৰা গিফ্ট দিছিলোঁ। বৰ বেছি বিশেষ ডাঙৰ বস্তু দিয়া নাই, কাপোৰ এযোৰ দিছিলোঁ। এয়া এনেকৈ ফটো মৰা পৰ্ব চলি আছিলে অলপ সময়লৈকে। সেই গতিকে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন। মোৰ ভালেই লাগিলে, যিহেতু মই দিছোঁ ভালেই লাগিব। যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ইয়াকে কৈ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লৈছোঁ। বাই বাই।